গুড মৰ্ণিং। আমাৰ এওঁলোক আহি পালে, বিনা নিমন্ত্ৰণৰ অতিথি। পৰিয়ালৰ সকলো সদস্যকে লৈ আহিছে, শাহুৱেক শহুৰেক একদম ফুলহালীয়েক সকলোকে লৈ আহিছে এওঁলোক পুৱাই পুৱাই। এতিয়া মানে কিবা খাব দিয়াহে কথা, এওঁটো ইয়াতে বহিয়ে আছে। এই দুটা গিৰিয়েক ঘৈণীয়েক কিজানি ধুনীয়াকৈ খাই আছে। এইয়া মোৰ ফালে এবাৰ দুবাৰ চাই। জীৱন জীৱন জীয়াই থকা সহজ নহয়, ইহঁতক দেখিলে গম পোৱা যায় আৰু। ইফালে আনিছে ৰিং পাপৰ, মই কিজানি দোকানহে দিম, এওঁ কিমান আনিছে চাওকচোন। এইটোত এক ভৰ্তি হৈ আছিলে, ছোৱালীয়ে খেলিব নিলে, কিজানি আমি দোকানতহে দিম ৰিং পাপৰ, তেনেকৈ আনিছে। ভগৱান। গুড মৰ্নিং। আজি আমি স্কুল বন্ধ আজি। আৰু আমি চাহ খাইছো। কিহেৰে খাইছে? পিঠাৰে? পাপাই বনোৱা? নহয়, মা বনোৱা দি। পাপাই বনাইছে? পাপাই বনোৱা নাই। হয় নেকি? আৰু কোৱা। আৰু আজি চানডে, আজি চানডে, সেইকাৰণে মই ভালকে উঠিছো। শোৱাৰ পৰা মই আজি স্কুল যাব নালাগে যে, নহ'লে মই আজি কান্দি কান্দি উঠিলো হয় চানডে দিনা। একে একে দুটা তুমি জুই। ইফালে খাম আজি ঔটেঙা আৰু মাছ। এদিনাখন আমাৰ ইয়াতে ঔটেঙা পাৰিব গৈ এটা ল'ৰাৰ ঢুকাই থাকিলে, মানে লাইটত লাগি গ'ল। তো ঔটেঙা পাৰিব গ'লে অলপমান সাৱধান হ'ব আপোনালোকে। ওখ ঔটেঙা বা লাইটৰ তাঁৰবিলাক দেখিলে এইবিলাক কেতিয়াও নুচুব। বহুত বেয়া লাগিছে, ল'ৰাজন বহুত সৰু আছিলে আৰু সি চাগৈ বাঁহেৰে মানে তাঁৰডাল লাৰি দিলে নেকি কৰিলে। মাকজনী তলতে আছিলে, তো এতিয়া ঔটেঙাটো খাব ওলাই বা দেখা পাই মানে তালৈ মনত পৰিছে, বেয়া লাগি গৈছে। আৰু আমাৰ পৰা অকণমান দূৰত হয়, হ'লেও আমাৰ ইয়াৰে হয় আৰু মংগলদৈৰে হয়, তো সাৱধান আপোনালোক। আজি মানে ৰ'দটো ধুনীয়া, সেয়ে আজি ওলাম লেপ ব্লেংকেট এইবিলাক ৰ'দত দিম। বৰ ধুনীয়া ৰ'দ। আৰু কাতি মাহ হ'লে মানে ৰ'দটো ধুনীয়া হয় ন, অলপ জোৰতো দিয়ে বেছি, আৰু মানে সোনকালেও এৰে ৰ'দটো, দিনটো ছুটি যে, সেইকাৰণে আজি ব্লেংকেট এইবিলাক পূৰা ৰ'দত দিম। চানডে যে ৰ'দো দিছে, কাপোৰ ধুব লাগিব নগুনো, নহয়নে? रुको जरा सबर करो। হয় নেকি? আৰু ইয়াত অলপ কৰিব টাইজ, আৰু আমাৰ চাই কাজ কৰি দিব। বাই বাই। बाय टाटा गुड बाय।